হেল্ল' গাইজ নমস্কাৰ মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এইখন হৈছে দুখন থিয়েটাৰৰ ভিডিঅ' লৈ আহিছোঁ চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিয়াৰ কথা দেৱতাৰ হাতত তাৰ জোৰা ক'ত লিখা আছে আপুনি কেনে কৰিব সঁচা কথা কল্পনা কৰি আছিলো তুমি কেনেকৈ আহিছা হ'বলগীয়া পত্নী দুদিনমান পাছত এওঁৰ সকলোখিনি মোৰ হ'ব কি হ'ব কোৱা মানে ড্ৰিংকছ কি হ'ব একো নহয় তুমি কৈছিলা মই চাহ নাখাওঁ এইটো খাওঁ বুলি কিয় কোৱা মইতো সঁচাকৈ কৈছিলো ড্ৰাইভাৰ কি নাম আছিলে নাম কি ড্ৰাইভাৰ তুমি যে গীত গাব লাগিব
তুমি এটা আমাৰ পাৰ্টিত গীত গাব লাগিব তোমাৰ গীতৰ তালে তালে মই আৰু মণিমালা ডান্স কৰিম সৰি মই গীত গাব নোৱাৰো কিয় মুড নাই আরে মুড তুমি বনাই লোৱা তোমাৰ গীতৰ তালে তালে মই আৰু মণিমালা যেতিয়া ডান্স কৰিম না তোমাৰ মুড অট'মেটিক বনি আহিব আরে ঘৰত কেনেকৈ এতিয়া যাবা আরে পাৰ্টিটো আৰম্ভ হোৱাই আত্মহত্যা কৰি কৈছে মই ইয়াৰ পৰা কেনেকৈ ওলাইছে প্ৰয়োজনত মই ইয়াৰ পৰা পলাই যাম তুমি মনিক একো টেনশ্যন ল'বলৈ নিদিলা বিয়াৰ অভাৰ তলৰ পৰা হ'লেও তাইক মই উঠাই লৈ আহিছোঁ তেতিয়া মাত্ৰ মাকৰ কথামতে তাইক উঠা বহা কৰিব লাগিব আপোনাৰ কথাকেইটা শুনি ফুৰি ভাল লাগি গৈছে মণি বাইদেউৰ বাৰু Moi tuh dia juga kita kanti di bawah itu maksudnya. Sudah ketemu. Dari mana kita baru keluar aja? Gimana itu baru keluar aja? Itu tuh boy. পুলিচৰ কাষ্টডি সিহঁতৰ উদ্দেশ্য জ্ঞান আছিল সিহঁতৰ উদ্দেশ্য আছিল পুষ্পাদেৱী মন্দিৰৰ পুনৰ বিকশন কৰা এতিয়া মন্দিৰৰ প্ৰাংগণত কি হৈ আছে কোনো নাজানে আপুনি ৰাইজক লৈ এটি মন্দিৰৰ প্ৰাংগণলৈ যাওক নহ'লে মন্দিৰৰ অস্তিত্বই নোপোৱা আৰু ৰ'ব মই এটা আপোনাক ভাল খবৰ মানে মই ACS পালোঁ আপোনাৰ যোৱা এতিয়াৰ পৰা ACS অফিচাৰ Second day. আজি আৰু আহিছে মাহত আজি হাই দিছে আৰু আজি হৈছে ছেকেণ্ড ডে মানে আজি থাৰ্ড ডে আমাৰ কাৰণে ছেকেণ্ড ডে কি নাম? আপোনাৰ নামটো হৈছে
Thank